হে গাইজ, কি খবৰ সকলোৰে? আজি ভাবিছো আপোনালোকক আমাৰ গাঁওখন অকণমান ফুৰাই আনো। আচলতে এই সময়কণ মোৰ বৰ প্ৰিয়। অষ্টগামী বেলিটো, নীলা আকাশখন, সেউজীয়া পথাৰখন, ঘৰমুৱা চৰাইজাক আৰু লগতে গাজোৰ পেলোৱা বতাহজাক। উফ, কি যে কম্বিনেশ্যন নহয়নে? কথাৰ পাকতে আমাৰ যে সৰু আলিটো পালোহি, পাহৰিয়ে গৈছিলোঁ নহয়। আলিটো অকণমান বোকা হৈছে, গতিকে চাইকেলখন প্ৰথমতে পাৰ কৰাই ল'লোঁ। জব কাৰ্ডে আলিটো তোলা বেছি দিন হোৱা নাই। এই আলিটোৰ পৰা পথাৰলৈ যোৱা মানুহবোৰৰ যে কিমান সুবিধা হৈছে, আৰু আমাৰ টুকুকো ধুনীয়াকৈ পাৰ কৰাই ল'লোঁ। আকাশখন চাওকচোন, কিমান ধুনীয়া যে নীলা হৈ আছে। আৰু এই নীলা আকাশখনৰ তলত সৰু আলিটোৰ মাজেৰে মই জনী আগুৱাই গৈ থাকিলোঁ। আৰু এইসকল হ'ল আমাৰ গাঁৱৰ গাভৰুসকল। দেখিছেনে, মোতকৈ আগত ইহঁতেহে আহি বহি আছেহি। আৰু এইয়া মই। বৰষুণ দিছে যে, গতিকে পথাৰবোৰো পানীৰে উপচি পৰিছে। আৰু নতুন পানীত এনেদৰে ভৰিটো খিলখিলাই ইমান যে মজা লাগে। আৰু এপাকত ভাবিলোঁ পানীৰ তলতনো কি আছে, গতিকে চাওঁ বুলি মোবাইলটো ভৰাই দিলোঁ। ইমান যে ভাল লাগে এই নীৰৱতাখিনি। দুয়োটাই হাত মেলি আবেলিৰ বতাহজাক গাত লাগিবলৈ দিলোঁ। অলপ খেলিলোঁ, ধেমালি কৰিলোঁ। পানীৰ মাজলৈ শিল দলিয়াই সি যে ইমান ৰং পাইছে। আৰু এনেকৈ বেলিটোও ডুবিবৰ হ'ল। আৰু এটা ধুনীয়া আবেলিৰ অন্তত আমিও ঘৰমুৱা হ'লোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ। বাই বাই।